নমস্কাৰ। গণতন্ত্ৰ দিৱস নাইবা গণৰাজ্য দিৱসৰ তাৎপৰ্য আমাৰ সকলোৰে কম বেছি পৰিমাণে জ্ঞাত। তথাপিও গণৰাজ্য দিৱসৰ তাৎপৰ্য এই কাৰণে অধিক যে এই দিনটোৰ পৰাই অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখটোৰ পৰাই আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হয়। অৰ্থাৎ এই দিনটোৰ পৰাই আমাৰ দেশখন আমাৰ সংবিধানৰ নীতি নিয়ম অনুযায়ী পৰিচালিত হয় তথা সংবিধানখনক আমাৰ দেশে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। আজিৰ এই দিনটোৰ সৈতে দেশৰ স্বাধীনতাৰ প্ৰসংগ জড়িত হৈ আছে। প্ৰায় 200 বছৰ ৰাজত্ব কৰা ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ জনতাৰ আন্দোলনৰ সংগ্ৰামেৰে স্বাধীনতা অৰ্জন কৰাৰ গৌৰৱময় ইতিহাসৰো সাক্ষী আজিৰ এই দিনটো। কিয়নো স্বাধীনতা অৰ্জনৰ পিছত দেশক পৰিচালনা কৰাৰ স্বাৰ্থত নিশ্চয়কৈ এখন সুশৃংখল সৰ্বজন গ্ৰাহ্য সংবিধানৰ প্ৰয়োজনীয়তা আহি পৰিছিল। সেয়ে স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই ডক্টৰ B.R. আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা সংবিধান সভাই পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধান অধ্যয়নৰ মাজেৰে আমাৰ দেশৰ কাৰণেও এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ কাম হাতত লৈছিল। প্ৰায় 2 বছৰ 11 মাহ 18 দিন অশেষ কষ্ট আৰু পৰিশ্ৰমৰ ফলত আম্বেদকাৰৰ নেতৃত্বত গঠন হোৱা সংবিধান সভাই অৱশেষত ভাৰতবাসীৰ বাবে এখন পূৰ্ণাংগ সংবিধান ৰচনা কৰি উলিয়াইছিল। সেই সংবিধানখনেই আনুষ্ঠানিকভাৱে কাৰ্যকৰী ৰূপ পায় আজিৰ এই দিনটোতে অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখে। যিয়ে নহওক ভাৰতবৰ্ষৰ সংবিধানখন হৈছে আমাৰ মূল ভেটি। ৰাষ্ট্ৰৰ সকলোবোৰ ক্ষমতা সংবিধানে নিৰ্ধাৰণ কৰি দিছে আৰু সেইমতে দেশৰ কাম কাজ পৰিচালিত হয়। সেয়ে গণতন্ত্ৰ দিৱস পালনৰ মাজেৰেও আমি আমাৰ সংবিধানৰ মান্যতাকে স্বীকাৰ কৰি আহিছো। যি নহওক ভাৰতবৰ্ষ থকালৈকে গণতন্ত্ৰ দিৱসৰ এই মহান ঐতিহ্যক আমি সদায় সোঁৱৰিব লাগিব। শেষত সকলোলৈ আমাৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। জয় আই অসম, বন্দে মাতৰম।